Hello friends, welcome back my YouTube channel. মই আজি আপোনালোকৰ কাৰণে নতুন নটিফিকেশ্যন লৈ আহিছোঁ। নটিফিকেশ্যন ৰিলিজ কৰিছে আপোনালোকৰ NTPC পোষ্ট নেম ইঞ্জিনিয়াৰিঙৰ কাৰণে ইঞ্জিনিয়াৰিং এক্সিকিউটিভ ট্ৰেইনিঙৰ কাৰণে টোটেল ভেকেঞ্চি 515টা আছে আৰু আপোনালোকৰ ডিসিপ্লিন হ'ব ইলেক্ট্ৰনিক মেকানিকেল আৰু ইলেক্ট্ৰিকেলৰ আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে হ'ব আৰু আপোনালোকৰ পে স্কেল হ'ল 40,000 পৰা 1,40,000 দিব আৰু সিলেকশ্যন মোড আপোনাক গেট এক্সাম 2025 ৰ হিচাপত দিব আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হয় আৰু জব টাইপ আপোনালোকৰ চেন্ট্ৰেল PSU হয় আৰু অফিচিয়েল ৱেবসাইট এটো হয় আপোনাৰ ntpc.co.in হয়। দেখিব পাইছে যে ভেকেন্সি আছে ইলেক্ট্ৰিকেলৰ কাৰণে 165টা আৰু মেকানিকেলৰ কাৰণে 210টা আৰু ইলেক্ট্ৰনিক আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 125টা আছে আৰু কম্পিউটাৰ সায়েন্স আৰু ইনফৰমেশ্যন টেকনলজি কাৰণে 15টা পোষ্ট আছে। মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ। আপোনালোকৰ এডুকেশ্যন ফুল টাইম হ'ব লাগিব, BA ইঞ্জিনিয়াৰিং আৰু BA টেকনলজিকেল ডিগ্ৰী হ'ব লাগিব। মিনিমাম আপোনালোকৰ 65% হ'ব লাগিব আৰু SC ST কাৰণে 55% হ'লে হ'ব। আপোনালোকৰ এজ লিমিট কৈ দিছোঁ 27 বছৰ আপোনালোকৰ আপাৰ এজ লিমিট হয় আৰু SC SC কাৰণে আপোনালোকৰ ৰিলেক্সেশ্যন পাব। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ আৰু PWD OBC NCL কাৰণে 13 বছৰ, PWD SC ST কাৰণে 15 বছৰ। আপোনাৰ সিলেকশ্যন প্ৰসেসটো হ'ল যে আপোনালোকৰ গেট এক্সাম 2025 ত যিমান স্কোৰ পাইছিলে সেইটো হিচাপত আপোনালোক সিলেকশ্যন কৰা যাব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো কথা ক'লো জেনেৰেল EWS OBC কাৰণে 300 টকা আৰু SC ST কাৰণে নীল কোনো পইচা দিব নালাগে। মই আপোনালোকক ইম্পৰ্টেণ্ট ডেটছবিলাক কৈ দিছোঁ যদি আপোনালোকে দেখিব পাইছে ষ্টাৰ্টিং 11 ফেব্ৰুৱাৰীৰ পৰা হৈছে লাষ্ট ডেট আপোনালোক 25 ফেব্ৰুৱাৰীলৈ আৰু অনলাইন এপ্লিকেশ্যন লিংকটো এইটো হয় যদি আপোনালোকে এপ্লাই হিয়াৰ ক্লিক কৰিলে আপুনি এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল নটিফিকেশ্যন এইটো লিংক হয় যদি আপুনি ডাউনলোড কৰিলে আপুনি অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো এইটো হয় আপোনালোকে ক্লিক কৰি অফিচিয়েল ৱেবছাইট ভিজিট কৰি চাব পাৰিব।